হাই ফ্ৰেণ্ডছ, পুনৰবাৰ অসমীয়া পাকঘৰ আৰু মই চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লাই শাকৰ পাতেৰে বনোৱা লুচিৰ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ঘৰৰে কেইটামান লাই শাকৰ পাত লৈ লৈছোঁ। লাই শাকৰ পাতৰ লুচি বনাম কাৰণে আপোনালোকে বজাৰতো পাই যাব। আৰু মই শাকৰ পাতকেইটা ভালদৰে ধুই লৈ লৈছোঁ। এতিয়া মই পাতকেইটা কাটি লৈ ল'ম। এনেদৰে মই পাতকেইটা কাটি লৈ ল'লোঁ, বহুত সৰু কৰা নাই। এতিয়া মই পাতকেইটা মিক্সিত পিচি লৈ ল'ম। মই লাই শাকৰ পাতকেইটা ভালদৰে মিক্সিত পিচি লৈ লৈছোঁ, একেবাৰে মিহি কৰি পিচি লৈ লৈছোঁ। আপোনালোকে যদি এনেদৰে মানে মিক্সিত পিচি লৈ ৰসটো উলিয়াই লৈ কিনে আটাখিনিত মিহলালেও মিহলাব পাৰে। মই একেবাৰে মিহি হৈ গৈছে কাৰণে মই এনেদৰে দি লৈছোঁ। এতিয়া মই আটাখিনিত মিহলাই লৈ মই আধা চামুচ নিমখ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে মিহলাই ল'ম। যদি মোক পানী নালাগে মই পানী ব্যৱহাৰ নকৰোঁ, লাগিলেহে কৰিম। পানী ব্যৱহাৰ কৰা নাই আৰু পানী নালাগিলে মই ব্যৱহাৰ নকৰোঁ। ভালদৰে আটাখিনিৰ লগত মই লাই শাকৰ পাতকেইটা মিহলাই লৈ ল'ম। আৰু আপোনালোকে যদি লাই শাকৰ পাতৰ সলনি পালেং শাকৰ পাতো ব্যৱহাৰ কৰিব পাৰে। এয়া মই ধুনীয়াকৈ মিহলাই লৈ ল'লোঁ আটাখিনিৰ লগত। আৰু কালাৰটো সেউজীয়া সেউজীয়া হৈ গৈছে, ধুনীয়া কালাৰ হৈ গৈছে। এতিয়া মই এইখিনি আটাখিনি বেলি লৈ ল'ম। মই পানী ব্যৱহাৰ নকৰিলোঁ, মোক নালাগিল কাৰণে। আপোনালোকক যদি লাগে অকণমান ব্যৱহাৰ কৰিব। এতিয়া মই আটাখিনি সৰু সৰুকৈ লাৰু কেইটামান বনাই লৈ ল'ম। মই এনেদৰে সৰু সৰুকৈ লাৰু কেইটামান বনাই লৈ ল'লোঁ। এতিয়া মই আটাখিনি মানে বনাই লোৱা লাৰুকেইটা ভালদৰে বেলি লৈ ল'ম। এইখিনি আটা এনেদৰে বেলি লৈ ল'লোঁ। এটা তেল গৰম হ'বলৈ দি দিছিলোঁ, তেলখিনি গৰম হৈ গৈছে। আৰু এতিয়া মই এখন এখনকৈ লুচিখিনি ভাজি লৈ ল'ম। আশা কৰোঁ আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন, কাৰণ আপোনালোকে লাইক কমেণ্ট কৰিলে ভিডিঅ'বোৰ বনাই মোৰো ভাল লাগে। আৰু আপুনি যদি মোৰ চেনেলটোৰ নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে সোনকালে ন'টিফিকেশ্যনটো পায়। লুচিকেইখন ধুনীয়াকৈ ফুলি ফুলি গৈছে। আৰু মানে কালাৰটো খুবেই ধুনীয়া হৈছে, সেউজীয়া সেউজীয়া কালাৰ।
এতিয়া মই এখন এখনকৈ গোটেইবোৰ লুচি পুৰি লৈ ল'ম। এয়া হৈ গ'ল আমাৰ লাই শাকৰ পাতেৰে বনোৱা লুচি। খাবলৈও বহুত ধুনীয়া হয়, বহুত সোৱাদ লাগে। আপোনালোকেও বনাই খাই কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আজিলৈ বাই বাই।